গতিকে আমি মণিপুৰৰ যি ঘটনা, এই ঘটনা সন্দৰ্ভত ইয়াৰ আগতো আমি এটা প্ৰেছ বিজ্ঞপ্তি এটা আমি দিছিলোঁ। প্ৰায় 70জন অসমৰ 70জন মানুহে অসমৰ বিভিন্ন ক্ষেত্ৰৰ 70জন বিশিষ্ট ব্যক্তিয়ে তেওঁলোকে চহী কৰা এটা বিবৃতি আমি দিছিলোঁ আজি 1.5 মাহ আগতে। কিন্তু শেহতীয়া যিটো অৱস্থা হৈছে এই সন্দৰ্ভত আমি অনুভৱ কৰিছোঁ যে আমি অন্ততঃ অসমৰ ৰাইজক আৰু অসমৰ ৰাইজৰ লগতে সাধাৰণভাৱে অসমৰ বাহিৰৰ ভাৰতবৰ্ষ, মণিপুৰ সকলোকে আমি এই পৰিস্থিতিৰ পাছত চৰকাৰখনত এদিনো শাসনত থকাৰ কোনো নৈতিক আৰু সাংবিধানিক অধিকাৰ এখন চৰকাৰে যদি কয় যে এই ঘটনাটো পোহৰলৈ আহিছে, পোহৰলৈ নহয় আৰু এনেকুৱা বহুত এখন দেশত তেতিয়াহ'লে এইজন মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ কিবা অধিকাৰ আছে? সেই বীৰেন সিং নেতৃত্বাধীন চৰকাৰক আমি টকালিকে বীৰেন সিং নেতৃত্বাধীন বিজেপি চৰকাৰ সমৰ্থিলে অহাৰ পাছত চৰকাৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত আৰু RSSৰ সহযোগিতাত চলি থকা সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি মণিপুৰৰ হিংসাৰ পৃষ্ঠভূমি তৈয়াৰ কৰিছে বুলি আমি প্ৰত্যাখ্যান কৰিছোঁ। কেন্দ্ৰীয় চৰকাৰে মণিপুৰলৈ শান্তি ঘূৰাই অনাৰ ক্ষেত্ৰত দেখুওৱা আওপনীয়া মনোভাৱ আৰু প্ৰধানমন্ত্ৰীৰ দীৰ্ঘদিনীয়া মৌনতা শিক্ষাৰ্থী। যোৱা 20 জুলাই তাৰিখে প্ৰধানমন্ত্ৰীৰ 38 ছেকেণ্ডৰ বক্তব্যৰ মাজতে 3 শতাধিক মানুহে প্ৰাণ হেৰুওৱা, 50,000ৰো অধিক মানুহে গৃহহীন হোৱা মণিপুৰৰ পৰিস্থিতিৰ গভীৰতা প্ৰতিফলিত হোৱা নাই। বৰঞ্চ এই বক্তব্য মানৱতাৰ বধ্যভূমিত পৰিণত হোৱা ৰাজ্যখনৰ পৰিস্থিতিৰ উচ্চতা চিলাই কৰিছে। এনে বক্তব্যৰ পৰিৱৰ্তে ৰাজ্যখনলৈ শান্তি ঘূৰাই আনিবলৈ কাৰ্যকৰী পদক্ষেপ ল'বলৈ আমি প্ৰধানমন্ত্ৰীৰ ওচৰত দাবী জনাম। লগতে অসংবেদনশীল মন্তব্যৰে মণিপুৰৰ গণধৰ্ষণৰ ঘটনাক তুচ্ছ কৰিব বিচৰা হিমন্ত বিশ্ব শৰ্মাৰ ফলৰ মন্তব্যও আমি গৰিহণা দিওঁ। তেওঁজন ক'ব বিচাৰিছে যে নাৰীৰ ওপৰত চলা আতিশায্য এটা স্বাভাৱিক ঘটনা। আকৌ এতিয়া মিজোৰামৰ পৰা মেইটেইসকলক বহিষ্কাৰ কৰাৰ কথা ওলাইছে, অতি বিপদজনক। মিজোৰামত যাতে আকৌ নতুনকৈ অশান্তিৰ সৃষ্টি নহয় তাৰ প্ৰতি মিজোৰাম আৰু কেন্দ্ৰ চৰকাৰ সকলোকে সতৰ্কতা অৱলম্বন কৰা উচিত। অজিত কুমাৰ ভূঞা সভাপতি, পৰেশ মালাকাৰ সাধাৰণ সম্পাদক, অসম নাটক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই ঘটনাটোৰ কথা ক'বলৈ যাওঁতে কৈছে যে পশ্চিমবংগ আৰু ৰাজস্থান। Does that mean যে তুমি এইটো সমৰ্থন কৰা? এইটো কেনেকুৱা ধৰণৰ? আমি ক'ত আছোঁ আচলতে চাকৰি? আমি কি সমাজত আছোঁ? আমি ক'ত আছোঁ? আৰু আমাৰ চৰকাৰৰ সাংবিধানিক মুৰব্বীসকলৰ তেওঁলোকে তেওঁলোকৰ দায়িত্ব কেনেকৈ নিৰ্বাহ কৰিছে? কেন্দ্ৰই হওক বা ৰাজ্য চৰকাৰখনে হওক, তেওঁলোকৰ তেতিয়াহে গা লৰিছে যেতিয়া সুপ্ৰিম কোৰ্টৰ পৰা ধমকটো খাইছে। আচলতে তেওঁলোকে ব্যৱস্থাটো আগতেই ল'ব লাগিছিল, নহয় জানো? নিশ্চিতভাৱে তেওঁলোকে আগতে এইটো ব্যৱস্থা ল'ব লাগিছিল। আৰু আপুনি দেখিব যে যিদিনাখন উচ্চতম ন্যায়ালয়ে সুমত গোচৰটো ৰুজু কৰিছে সেইদিনাখন প্ৰধানমন্ত্ৰীৰ মুখ খোল খাইছে প্ৰথমবাৰৰ বাবে 3 মাহৰ পিছত। এইটো কম আশ্চৰ্যকৰ কথা নাই যে উচ্চতম ন্যায়ালয়ৰ ধমকি খোৱাৰ ভয়ত তেওঁলোকে প্ৰধানমন্ত্ৰীয়ে এইটো কথা কৈছে। আৰু কৈছে কিমান সময়? 38 ছেকেণ্ড। আজি 3 মাহ ধৰি আমাৰ চুবুৰীয়া উত্তৰ পূৰ্বাঞ্চলৰ এখন ৰাজ্য জ্বলি আছে। 38 ছেকেণ্ডৰ কাৰণে তেওঁৰ সময় ওলাইছে, তাকো তাত অকল মণিপুৰৰ কথা নহয়। তেওঁ গোটেই মণিপুৰৰ ঘটনাটোক তুচ্ছ তাচ্ছিল্য কৰিছে, ৰাজস্থান, পশ্চিমবংগ এইবিলাকৰ কথা নিদিয়ে। তাৰ পৰিপ্ৰেক্ষিত বেলেগ, মণিপুৰৰ পৰিপ্ৰেক্ষিত বেলেগ। ইয়াত যিটো ঘটনা ঘটি আছে, ইয়াত ষ্টেট মেচিনেৰী বুলি আমি যিটো কওঁ, সেইটো সম্পূৰ্ণৰূপে ইনভলভ আছে বুলি প্ৰমাণিত হৈছে। গতিকে আপুনি কৈছিলে যে হোম মিনিষ্টাৰ আহিছে, হোম মিনিষ্টাৰ আহিছে এবাৰ গুচি গৈছে। তাৰপিছত কেন্দ্ৰীয় চৰকাৰৰ কোনো এজন বিষয়া, কোনো এজন মন্ত্ৰী আহি মণিপুৰলৈ অহা নাই, আহি পিনে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে। অৰ্থাৎ মণিপুৰক জ্বলিবলৈ এৰি দিয়া। আমাৰ আশংকা কৰোঁ, আমাৰ আশংকা যে কাইলৈ পৰহিলে অসমতো এনেকুৱা এটা পৰিস্থিতি যদি সৃষ্টি হয় তেতিয়াও একেই ভূমিকা কেন্দ্ৰীয় চৰকাৰে পালন কৰিব নেকি? এইটোহে ডাঙৰ শংকাৰ প্ৰশ্ন। আমি চুবুৰীয়া ৰাজ্য